এভৰিৱান সকলোকে নমস্কাৰ জনাই মই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন মোৰ ভিডিঅ'টো চাই ল'ব। আজি মই আপোনালোকৰ ওচৰত কেইখনমান চাদৰ দেখুৱাম। এমব্ৰইডাৰী কৰা চাদৰ হয় এইখন। গোটেই গাঁতটো সৰু সৰু বুটা থাকিব এনেকুৱা। খুব ধুনীয়া ড্ৰেছ আহল বহল চাদৰ। আপোনালোকে ল'ব বিচাৰিলে যোগাযোগ কৰিব। এবাৰ এখন দেখুৱাইছোঁ মুগাৰ ওপৰত আপোনাৰ ৰেড আৰু ব্লেকৰ কাম কৰা আছে। আগতেও দেখুৱাইছোঁ মই চাদৰ আপোনালোকক। আগতে পুৰা ষ্টক শেষ হৈ গ'ল, আকৌ নতুন ষ্টক আহিছে কাৰণে দেখুৱাই দিছোঁ। যদি কোনোবাই ল'ব বিচাৰে যোগাযোগ কৰিব। এইখন অকল গল্ডেন কাম কৰা আছে। এখন দেখুৱাইছোঁ একদম প্লেইন হয়, পিংকৰ ওপৰত কোনো ৰিনা কাম কৰা নাই। এনেকুৱা ষ্ট্ৰাইপ থাকিব অকল গোটেই বডিটোতে, এনেকুৱা ষ্ট্ৰাইপ হ'ব। আৰু লগত এনেকুৱা আঁচলটোত এনেকুৱা তিনিটা এনেকৈ লাইন কৰা আছে। আৰু সেইটো কৰিব নালাগে, ইয়াত এনেকুৱা কৰা আছে। এইটো ৰেডিমেড চাদৰ হয়। এবাৰ এখন দেখুৱাইছোঁ, এইখন আপোনাৰ মুগাৰ ওপৰত এনেকুৱা কাম কৰা আছে এমব্ৰইডাৰী, লগত আপোনাৰ ব্লেক, অকণমান চাৰ্প কালাৰ আৰু পিংক। ব্লেক নহয়, এইটো নেভি ব্লু টাইপৰ হয়। নেভি ব্লু, চাৰ্প কালাৰ আৰু পিংক কালাৰ কম্বিনেশ্যন কৰা আছে ফুলটোত। চাদৰবোৰ বেছ আহল বহল পাব আৰু দহি কৰিব নালাগে। ইয়াত সন্মুখত এই আঁচলটো তেনেদৰে গাঁঠা আছে। এইবাৰ এখন দেখুৱাইছোঁ, এইটো কম্বিনেশ্যন কালাৰটো ধৰিব পাৰিছেনে কেনেকুৱা হয়। এইটো আপোনাৰ পিংক আছে, ৰাণী পিংক আছে, আকৌ অকণমান চাৰ্প কালাৰ আছে মাজতে। খুব ধুনীয়া আহল বহল চাদৰ। ৰাণী পিংক আৰু বেবী পিংক দুইটা মিলাই পেলাই কৰা আছে। এটা আকৌ ৰাণী পিংক আৰু বেবী পিংক কৰা আনিছোঁ। ফুলটো অকণমান বেলেগ ডিজাইনত কৰা আছে। এইটো আঁচলটো তেনেকুৱা থাকিব, অকণমান লাইন লাইন, এইটো লাইন থাকিব এনেকুৱা। আৰু দহিটো বাটা আছে, দহি মানে ইয়াত এনেকৈ ডিজাইন কৰা আছে আৰু গোটেই গাটোতে এনেকুৱা কাম কৰা আছে। যদি কোনোবা ল'ব বিচাৰে যোগাযোগ কৰিলে হ'ল। এইখন এবাৰ দেখাইছোঁ ব্লু কালাৰ। ব্লু কালাৰৰ চাদৰ হোৱাইট আৰু পিংকেৰে কাম কৰা আছে এনেকুৱা। ইয়াৰ আঁচলটো তেনেকুৱা হ'ব, আঁচলটো এনেকুৱা হ'ব, আঁচলত এনেদৰে থাকিব। এইবাৰ এটা আনিছোঁ ফুল ৰেড, ৰেডৰ ওপৰত হোৱাইট আৰু ব্লেকৰ কাম কৰা আছে। খুব ধুনীয়া, মানে এটা মৰম লগা ৰেড কালাৰ, লগত আপোনাৰ হোৱাইট আৰু ব্লেকৰ কাম কৰা আছে। দেখিলে চাদৰখন যেন খুব ধুনীয়া, তাত মানে ধুনীয়া লাগিছে, মানে খুব ধুনীয়া, মানে ফুটি উঠিছে ইয়াত ডিজাইনখিনি ধুনীয়াকৈ, মানে খুব মৰম লগা কালাৰ এটা। আৰু ইয়াৰ আঁচলটো তেনেদৰে বৰ্ডাৰ এটা আছে। আৰু এইটো ষ্টাইলত, এইটো বডি কালাৰ ঠিক নহয়, এইটো অকণমান মানে য়েল্লো টাইপৰ, মানে লেমন য়েল্লো টাইপ হয়। এইটো লেমন য়েল্লোৰ ওপৰত আপোনাৰ ব্লু কালাৰেৰে কাম কৰা আছে। আচলতে এনেকুৱা থাকিব, খুব ধুনীয়া। চাদৰ কেইখনমান দেখুৱালোঁ আপোনালোকক। সকলোকে নমস্কাৰ জনাই মই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম। নমস্কাৰ।